ৰাজ্যত এতিয়া উজনিৰ পৰা নামনিলৈ বানৰ সংহাৰী ৰূপ এনে দুৰ্যোগৰ সময়ত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশক্ৰমে ভৱানীপুৰ সমষ্টিৰ কহৰা গাঁৱত বান পৰিস্থিতি আৰু গৰাখহনীয়া পৰ্যবেক্ষণ কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু জাকিৰ হুছেইন চিত্ৰাৰে অঞ্চলটোত উপস্থিত হৈ বিধায়কদ্বয়ে প্ৰাণাকান্ত ৰাইজৰ দুখ দুৰ্দশাৰ লগতে বাট পথ উন্নয়নৰ বিষয়েও আলোচনা কৰে পৰ্যবেক্ষণত বিধায়কদ্বয়ে কয় যে আমি এই দুৰ্দশাৰ সময়ত আনৰ গাত বোকা ছটিয়াবলৈ অহা নাই বাট পথ সকলোৱে ব্যৱহাৰ কৰে আৰু ইয়াত কোনো দলৰ কথা নাহে আজি এই ভ্ৰমণত দুয়োজন বিধায়কৰ লগত সং দিয়ে প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান প্ৰদেশ কংগ্ৰেছ নেতা মানস বৰা দীপ বায়ন কিশোৰ ভট্টাচাৰ্য নিপেন ঠাকুৰীয়া বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ইছমাইল হুছেইন সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ নামনি অসমৰ মাণ্ডলিক সমন্বয়ক দক্ষ কলিতা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ লগতে দলীয় কৰ্মীসকলে এই সময়বিলাক হল চাওক গোটেই অসমত কৰোনা ভাইৰাছৰ এটা বানপানী আৰু বানপানীটো আপুনি মই কৰা বানপানী নহয় আৰু আপোনালোকৰ ইয়াত টেকনিকেল এটা বেলেগ প্ৰব্লেম আছে এটা আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল সীমাৰ কথা আৰু এইটো বিষয়েও আনিব লাগিব লাহে লাহে কাৰণ আপোনালোকে বনাই থাকক ভূটানে পানী এৰি থাকিব আপোনালোকে বৈ থাকিব কথাটো বুজিছে গতিকে বহুত ধৰণৰ কথা আছে আমাৰ কৰ্তব্য কি আমি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটি এটা টিম লিড কৰি ইয়াত আহিছোঁ আমাৰ ইয়াত সকলোকৰ মৰমৰ MLA ইয়াত আছে আৰু আমাৰ এই টিমটো আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গোটেই অসমত টিম বনাইছোঁ ইয়াৰ টিমটো আমি আমাৰ কৰ্তব্য হ'ল আমি গোটেই এছেছ কৰি আছোঁ আৰু 2 নম্বৰ আমাৰ কথা কওঁ আমি ভাৰতীয় জাতীয় কংগ্ৰেছত লিডাৰশ্বিপ কৰিছোঁ ইয়াত আহিছোঁ টিমটো কিন্তু আমাৰ এটাও কৰ্তব্য আমি ক'তো জুই জ্বলাবলৈ নিবিচাৰোঁ আমাৰ সদায় ধৰ্ম হ'ল আমি আছোঁ কালি আমি ইয়াৰ পৰা পাৰ হৈ যাম পৰহি আপুনি ইয়াত থাকিব যাতে সকলোৱে মিলি একতাৰ দৰে বান্ধ খাই থাকি সমস্যা কেনেকৈ সমাধান এইটো হ'ল ডাঙৰ এইটো কৰি আমাৰ AGPৰ মানুহ আহিছে BJPৰ মানুহ আহিছে আমাৰ কংগ্ৰেছৰ কোনো নেতা আজিলৈ আমাৰ কোনো খবৰ লোৱা নাই অতি দুখৰ বিষয় তাৰপাছত এই অঞ্চলৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্য ফখৰুদ্দিন আহমেদ তথা ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তেওঁ আহি ৰাইজৰ দুখ দুৰ্গতি অলপ চাইছে চাই সাপোৰ দুখনৰ ব্যৱস্থা কৰি দিছিল এইখন সাপোৰ তাত পৰি আছে উঠি গৈ পুনৰ বান্ধাৰ কাৰণে তেওঁ আজি এটা নিৰ্দেশ দিছে এইখিনিয়ে আমাৰ মানে সহায় পাইছোঁ বাকী আমাৰ ইয়াতে এখন RCC ব্ৰিজ লাগে আৰু RCC ব্ৰিজখন হ'লে বহু পানী কাটিব সেইখিনি পানী কাটিলে আমাৰ এটা বহুত উপকাৰ হ'ব আমাৰ ছাৰ এতিয়া দমকলৰ পাৰৰ পৰা এতিয়াও পানী ছাৰ ঘৰত শিঙিমাৰি পুঠিমাৰি একেবাৰে আদি কৰি এইকেইখন গাঁও মানে চব ডুবি আছে এটা চাবইটো আপোনালোক TMC ত আছে জাগিদা আছে